দুইজনে উৰা ওলাইছোঁ বহুদিনে মাথা লগ পালোঁ নাথাকে ঘৰত তো দুইজনে আজি পুৰা ধুবুৰীত যাম পূজা চাব যাম ধুবুৰীতে তো আৰু তাৰপাছত ব্ৰতৰা আহি আছে দিব আগে আগে যাব লাগিব মই আৰু আজিকালি চাইকেল দিয়া নাযাওঁ লাইন গাড়ীত যাম লাইন গাড়ীত পুৰা লাইন গাড়ীত सफर का ही था मैं सफर का रहा इधर का ही हूँ ना उधर का रहा सफर का ही था मैं सफर का रहा इधर का ही हूँ ना उधर का रहा सफर का ही था मैं सफर का ক'ত আছোঁ আজি গাঁও ফেৰীগিলা যে আছে পুৰা আৰু এইগিলা আছে তো দেখি আছোঁ মই ভালকৈ এই বঢ়িয়াকৈ দেখি আছোঁ মই এইবাৰ নাকি এইগিলা এই যে ব্ৰহ্মপুত্ৰ কাপ একদম পুৰা ফেৰী চেৰী যে আছে জাহাজ চাহাজ নাও এৰা ঘূৰিবলৈ আহিল ন কি কৰিবলৈ আহিল আই আছোঁ এতিয়াতো কোনটা পাৰ সময়বাৰ এই কোনটি যালে ৰাস্তাই নোহোৱা হ'ল এইখান নাও যে আছে এইখান তো আমি আৰু ধুবুৰী দেখি বেৰা পালে ওলাইছি তো দিখিনি কি জানা হে ধুবুৰীৰ মানুহে বোধ এই নাপায় এইবাৰ ক কি জেগা নেতাই ধুবুৰী ঘাটত আহিব পাৰিলোঁ তো আমি ঘূৰি আছোঁ ক'ত যাম এইবাৰ ফুৰি যাম অষ্টমী মেলাকে চাব আহিছিলোঁ আমি আৰু নিজে চাইডত নিজে আহ আৰু বড়গিলা জাহাজ ব্ৰহ্মপুত্ৰ নদী বড় জাহাজ আছে তো আৰু ভূটামাৰীৰ পৰা এতিয়া আহিলোঁ চাবাকে অষ্টমী মেলা ক'তো যাবা বহুত দূৰ আহিলোঁ কিন্তু অলপকৈ মিছা কথা কৰি ঠকাই যাই আছোঁ না তই না কি বঢ়িয়া লোকেশ্যন ফটো উঠিব কাৰণে বেষ্ট আহিব পাৰিছে ফটো উঠিবৰ কাৰণে কাবাই যদি আহিছে এই যে কেমেৰা ওলাইছে কি ফটো মাৰ এনেকৈ বস্তি মই আজি আৰু একটা কাণ্ড হৈছে মোৰ লগত আজি এতিয়া ইয়াতে তো মই আহি আছিলোঁ তাৰপিছত মানে চুচু দিবা গৈছিলোঁ যে চেণ্টাৰ পাতি আহিছে নামৰ তো এলাও চেণ্টাৰ হোৱাৰ টাইমতে বেৰাই আহিছোঁ দাদা চেণ্টাৰ পাতি যাওঁতে বেৰাই আছোঁ তো নাই লাষ্ট লৈ যাওঁ মানে একো নাই তো বেৰাই আছোঁ মই ফটো উঠিবি মই কি বেৰাই আছোঁ দেখোন হ'ব দে তো পুৰা লাষ্ট নাই তো বেৰোৱা মেইন এই বঢ়িয়া লোকেশ্যনগিলা মানে ৰাস্তাগিলা নাই বঢ়িয়া লাগে আৰু অষ্টমী মেলাত যাম এইটা নাকাৰ ধুবুৰীৰ নাকাৰ দেখোন সেইটা ধুবুৰীৰ নাকাৰ বা বঢ়িয়া পাৰ্ক নিচিনা এই ফটোখিনি মজা হৈছে কিবা দেখা পালোঁ কিবা কয় এই জানে তো এৰ পৰা এই বস্তুটা ভালকৈ সুধি লওঁ কি ক নিতাই ধুবুৰী ঘাট এই বেহুলা আৰু লক্ষীন্দৰ মানে যেতিয়া হেৰি হৈছিল এই ঘটনা এটা মানে এতিয়া আৰু এই ঘাটতে মানে কাপোৰ ধুইছিল আৰু মানে এইখিনি বস্তুখিনি বানাই থোৱা আছে ভালকৈ তো এইটো বঢ়িয়াকৈ বানাই দিছে মজা প্লেচ আৰু আইছা চৰি মিলাই অল্প পাছত বঢ়িয়া লোকেশ্যন আছে তো ভাল লাগি আছে নিজকে আহি আজিকা মূৰতে এতিয়া আহিব পাৰিলোঁ কোনো দিনে ভাবাই নাছিলোঁ আজি আহিলোঁ প্ৰথম আৰু আহিম যান ফটো উঠিবাই আহিম ইচ্ছাই তো এই ৰজা অষ্টমী মেলা আহি পালোঁ অষ্টমী মেলা এই শেষ নাইবা অষ্টমী মেলা কি বললো
পিছতো দিবে না খালি বহিবি আকৌ খালি বহিবি হা বহিবি হা পইচাটো বহিবি নে নাই কি তোমার যে তাকে আছে আর বউ লাগাইছে কি বলে টাকায় আমার বিগ লৈ উঠায় সব বলে মুখে আমি বহিম দেই টাকা দিছি এনে হলে আহিম যা পইচা কম কি তুমি টাকাইছো আর কি দে তো এই দোকান দিলেন অসমি মেলা কাদং 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 হাল বোৱা নিচিনা হৈছে দেখোন কিবা লয় গরুর ঘন্টা বস্তু নলে খালি বেরিয়ে বেড়েছে আছে দে আর কি কাদং কাদং পূজা চো গিলা আছে হাসিনি জঙ্গল টানা এই জঙ্গল টানা হাসিনি নিচিনা এই বস্তুটা বেলেগ লাগছে কিন্তু হাসিনি নিচিনা জঙ্গল টানা আমি যিয়ে নহওক পূজাততো কিছুমান কিবা নাতিতো কিবা ল'বা লাগিল তো এতিয়া ফুলকে ল'ল তো আমি আৰু ঘূৰি আছোঁ পূৰা যেতিয়া কাদং হৈছে না তো ইমান ভালকৈ খোজকাঢ়া নাযায় গোটাই কাদঙে কাদং চবফালে কাদং বা ইমান হাল বোৱা নিচিনা হৈ গৈছে এইটা বস্তু খাই ভাল লাগে চশমা 100 টাকা এই তো চশমা লৈ ল চশমা কেনেকৈ লাগছে এই বঢ়িয়া বঢ়িয়া এই ইমান 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 দাম লাগে আৰু ডিছকাউণ্ট দিয়ে কথা কয় তাই ডিছকাউণ্ট লৈ অলপ কি কৰিম মই য'তে যাওঁ চশমা এক কৰি লৈ আহোঁ তাত প্ৰুফ মানে চশমাই প্ৰুফ আৰু এটি বাইকেৰ খেলা হৈ আছে পূৰা পইচা 100কে মই দিব লাগিব পইচা মোক এনে নিদিব দিলেতো ভালে আছিল পানীবে খালি পইচা এখানে আছিল নিলো কিবা দিবি নেকি ঘূৰি আৰু কিবা ঘূৰি দিবি শেষ একদম শেষ মানিবে খালি যাম পার্টনার ভাই বাই